পৰিষদ নিৰ্বাচনৰ বাবে ভোটদান কেন্দ্ৰসমূহলৈ ৰাওনা হ'ল পলিঙৰ বিষয়া কৰ্মীৰ দল। ডকমকাত বিজেপিৰ বিশাল জনসমাৱেশত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ক'লে সমৃদ্ধিশালী কাৰ্বি আংলং গঢ়াৰ কথা। পশ্চিম কাৰ্বি আংলঙতো আজি অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ। নমস্কাৰ, মই সঞ্জয়তা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ। এতিয়া বিতং বাতৰি। অহা 17 জুনৰ পৰিষদৰ নিৰ্বাচনৰ বাবে জিলাখনৰ বিভিন্ন ভোটদান কেন্দ্ৰসমূহলৈ ইতিমধ্যে ৰাওনা দিছে পলিঙৰ বিষয়া কৰ্মীৰ দল। কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আজি 20টা দলে নিৰ্দিষ্ট ভোটদান কেন্দ্ৰসমূহলৈ ৰাওনা দিছে। জাবৰ বেলিকা কাট নিউজৰ সাংবাদিকৰ আগত একাংশ পলিং বিষয়াই জানিবলৈ দিয়া মতে এবাৰ কোনো সংগঠনৰ পৰা কিবা হেঁচা প্ৰয়োগ ধৰণৰ ঘটনা হোৱা নাই। সেয়েহে এইবাৰ পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ আশা কৰিছে পলিং বিষয়া তথা কৰ্মীসকলে। ঠিক তেনে বোকাজান সদৰ কাৰ্যালয়ৰ পৰা বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ আজি 53টা দলে নিৰ্দিষ্ট ভোটদান কেন্দ্ৰসমূহলৈ ইতিমধ্যে ৰাওনা দিয়াৰ বাতৰি আহিছে। হামৰেন জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰাও আজি বিভিন্ন ভোটদান কেন্দ্ৰসমূহলৈ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ 52টা পলিঙৰ দল যাত্ৰা কৰিছে। দ্বিতীয় দল অহাকালিৰ ভিতৰত 200টা ভোট গ্ৰহণ কেন্দ্ৰলৈ 200 পলিঙৰ দলে যাত্ৰা কৰিব। উল্লেখ্য দুৰণবতীয়া আৰু দুৰ্গম পাহাৰ এলেকাৰ ভোটদান কেন্দ্ৰসমূহলৈ ডিফুৰ পৰা কালিয়ে প্ৰথমটো দল ইতিমধ্যে যাত্ৰা কৰিছে। কাৰ্বি পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ বৃহস্পতিবাৰে বিয়লি 5 বজাৰ লগে লগে অন্ত পৰে। প্ৰচাৰৰ অন্তিম দিনাও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডকমকাত এখন নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়। 17 জুনত কাৰ্বি আংলঙত ভোট যুদ্ধ, অন্ত পৰিল নিৰ্বাচন প্ৰচাৰ অভিযান। প্ৰচাৰৰ অন্তিম দিনাও ৰথী মহাৰথীৰ মাৰাথন প্ৰচাৰ অভিযানেৰে গৰম হৈ থাকিল। প্ৰচাৰৰ অন্তিম দিনা ডকমকাত বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভাত অংশ লৈ নিজ ভাষণত পুনৰ দোহাৰিলে দুৰ্নীতিমুক্ত পৰিষদ গঠন কৰি এখন সমৃদ্ধিশালী কাৰ্বি আংলং গঢ়াৰ কথা। হাওৰাঘাট বিধায়িনী এলেকাৰ 5টা পৰিষদীয় সমষ্টিক্ৰমে হাওৰাঘাট, নৌমাটি, মহামায়া, গড়কান্থী আৰু সোচেং ধেন্টাৰ বিজেপিৰ প্ৰাৰ্থী হৈ প্ৰচাৰ নিৰ্বাচন চলাই দুহাৰে এই কথা। নিৰ্বাচনত এইবাৰ আপোনালোকে সকলোৱে মিলি আমূল পৰিৱৰ্তন আনিব লাগিব। আমি ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ প্ৰতি আমাৰ যিখিনি সামাজিক আৰু সাংবিধানিক দায়িত্ব আছে এই দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ উদ্দেশ্যে আমি আপোনালোকৰ মাজলৈ আহিছো। সমাৱেশৰ শেষত সাংবাদিকৰে হোৱা আছতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছৰ অপশাসনৰ বাবে পাহাৰৰ দুখনকৈ সুন্দৰ জিলা ইমান দিনে পিছ পৰি থকা বুলি মন্তব্য কৰে। পাহাৰৰ সৰ্বত্ৰ বিজেপিৰ প্ৰতি ৰাইজৰ সঁহাৰি সন্তোষজনক বুলি মন্তব্য কৰে সোণোৱালে। আমি গোটেইকেইখন আসনে পাম, যি ঠাইলৈকে গৈছো সকলো ঠাইতে একে সঁহাৰি। ৰাইজে যোৱা 65 বছৰে বহুত পৰীক্ষা নিৰীক্ষা কৰিলে। কংগ্ৰেছ আৰু এছডিচিয়ে অধিক কাল সময় ৰাজত্ব চলালে। তেখেতসকলৰ পৰা যিখিনি আশা কৰিছিল সেইখিনি তেখেতসকলে পূৰণ কৰাৰ পৰিৱৰ্তে গোটেই কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ ধনবিলাক আত্মসাৎ কৰাৰ বাবে এই দুইখন ইমান সুন্দৰ জিলা পিছ পৰি থাকিল। সম্পদৰে সম্ভাৱনা ভৰপূৰ এই দুইখন জিলা আগন্তুক দিনত বিজেপি দৃঢ়তাৰে আগুৱাই নিব, এই বিশ্বাস তেখেতসকলৰ হৈছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমান সততা নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰি ভাৰতবৰ্ষত বৈপ্লৱী পৰিৱৰ্তন আনিছে, সেইবাবে এইবাৰ কাৰ্বি আংলং দুইখন জিলা ৰাইজে সিদ্ধান্ত লৈছে ভাৰতীয় জনতা পাৰ্টীক পৰিষদ গঠন কৰাৰ সুযোগ। উল্লেখ্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিধানসভাৰ উপাধ্যক্ষ দিলীপ পাল, বিধায়ক চুমৰংহা আৰু জয়ৰাম ইংলেঙো এই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। হাওৰাঘাটৰ পৰা গৌতম চন্দ, কাট নিউজ। কাৰ্বি পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন। কি বিজেপি, কি কংগ্ৰেছ, কি অগপ সকলো দলেই নিজৰ নিজৰ সমৰ্থকক লৈ আজি অন্তিম দিনতো বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলায়। দুৱাৰ আমলা সমষ্টিৰ বৈঠালাংছত বিশাল বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন কৰে বিজেপি প্ৰাৰ্থী প্ৰভাত চন্দ্ৰ তাৰৈ। আজি পুৱা ভাগত বাহিৰ কৰা বাইক ৰেলীৰ উদ্বোধন কৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে।
ইয়াৰ সমান্তৰালকৈ জিলাখনৰ আন 8টা পৰিষদীয় সমষ্টি ক্ৰমে আমৰি, চিন্থং, সজেং, ৰংখাং, বিথুংৰেং থেমা, কপিলি, হামৰেন আৰু আমৰেঙত কংগ্ৰেছ, বিজেপি, অগপ, HSDC, KADF আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও নিজৰ সমৰ্থকৰে বাইক ৰেলী কৰি শক্তি প্ৰদৰ্শন কৰে। আনহাতে যোৱা বুধবাৰে পুৱা নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিম কাৰ্বি আংলঙত উপস্থিত হৈ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা স্বাস্থ্য শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৃথকে 3খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰথমে চিন্থং পৰিষদীয় সমষ্টিৰ হাৱাঙত প্ৰদীপ ৰংপিৰ, হামৰেনত মংগল সিং টিমুঙৰ, আমৰেং সমষ্টিৰ খেৰণীত ৰীনা তেৰণপি আৰু কপিলিত পৱন কুমাৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে সমাগত নিৰ্বাচনত কাৰ্বি পৰিষদ বিজেপিয়ে দখল কৰাটো খাটাং বুলি মন্তব্য কৰাৰ লগতে কাৰ্বি আংলঙত এখন দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰি জিলা দুখনৰ সৰ্বাংগীন উন্নয়ন সাধনাৰ আশ্বাস দিয়ে। কাৰ্বি আংলঙৰ সামগ্ৰিক উন্নয়নৰ বাবে ডিফুত বিজেপি চৰকাৰ হোৱাটো অতি প্ৰয়োজনীয়তাৰ কথা দোহাৰি ভোটাৰ ৰাইজক বিজেপি প্ৰাৰ্থীক ভোট দি জয়ী কৰা আহ্বান কৰে মন্ত্ৰীগৰাকীয়ে। বৈঠালাংছৰ পৰা জাছানিংহি কাৰ্ড নিউজ। সময় হৈছে এতিয়া ক্ষন্তেক বাণিজ্যিক বিৰতিৰ। Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Singiri Junior College. Admission notice for Class 11 Arts and Science 2017. Attributes: state-of-art infrastructure and facilities, well-equipped science laboratory and library, hostel accommodation available for girls and boys, periodic sports and co-curricular activities, regular classes throughout the academic session, dedicated team of faculty and management. Admission forms and prospectus available from 5th June 2017 onwards. Admission helpline 036712745535 and 9085379874. Email kirby.aca@gmail.com. Campus Rongkarbi Police Reserve Difu Karbi Anglong Assam 782460. Follow us on Facebook www.facebook.com/Singiri College. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng Chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে পৰিষদ নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আজি পুৱা ডিমাছা ক্লাবত প্ৰায় 9 বজাত অনুষ্ঠিত সভাত লুম্বাজঙৰ বিজেপি প্ৰাৰ্থী ৰতন টেৰণৰ দলত কংগ্ৰেছ আৰু এএছডিসি দলৰ এক বুজন সংখ্যক যুৱ দলে সামিল হয় জিলা বিজেপি কমিটিৰ সভাপতি তথা প্ৰাৰ্থী ৰতন টেৰণে বিয়লি 3 বজাত বজাৰৰ মাজমজিয়াত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত যুৱক কেইগৰাকীৰ আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় পাৰ্টি গতিকে কাৰ্বি আংলঙৰ ৰাইজো ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব লাগে আৰু থাকি মেলি ৰাইজৰ যিমানখিনি সা সুবিধা উন্নয়নমূলক যিখিনি স্কিম আহিছে উন্নয়নমূলক যিখিনি আঁচনি আহিছে সেইখিনি যেন আমি দুখীয়া ৰাইজক দিব পাৰোঁ তাৰ কাৰণে আপোনালোকে সহযোগ কৰিব লাগিব আৰু সহযোগ মানে আপোনালোকে আপোনালোকৰ ভোট দি ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটক জয়যুক্ত কৰিলেহে আমি লুম্বাজংখন আমি উন্নতি কৰিব পাৰিম আৰু আপোনালোকে জানে আজি বহু বছৰ ধৰি আজি আমাৰ ডিফু চহৰত ষ্ট্ৰীট লাইট নাই ষ্ট্ৰীট লাইটৰ খুঁটি আছে কিন্তু ষ্ট্ৰীট লাইট নাই আজি ষ্ট্ৰীট লাইটৰ কাৰণে আমি মুভমেণ্ট কৰিব লাগিব আৰু আমি জানো আমাৰ চৰকাৰ আহিলে অসম চৰকাৰৰ লগত আমি কথা পাতি পেলাই আমাৰ টাউনত ডিফু টাউনখন আমি উন্নয়ন ধীৰেন টকবীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিজেপিৰ কাৰ্যবাহী সদস্য কৃষ্ণমণি চুতীয়া
মৃন্ময় তেৰণকে ধৰি অনেক বিজেপি নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে প্ৰচাৰ অভিযান চলাই যিখিনি মোৰ অনুভৱ হৈছে যে আমি বিপুল ভোটত এই সমষ্টিৰ পৰা মই জয়যুক্ত হ'ম বুলি পেলাই মই আশা কৰিছোঁ আপোনাৰ প্ৰতিদ্বন্দ্বিতা মোৰ প্ৰতিদ্বন্দ্বিতা যিজন এতিয়া চিটিং MSC আছে ৰবিনসন পুৰৰ লগতে হ'ব কিন্তু মই তেখেতৰ পৰা বহুত ডাঙৰ মাৰ্জিনত মই আগবাঢ়ি থাকিম আৰু জয়যুক্ত বিয়লিত অনুষ্ঠিত এই অন্তিমটো সভাখনত প্ৰায় 2 সহস্ৰাধিক সমৰ্থকে ৰাইজে অংশগ্ৰহণ কৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাহিলী মাননী বৃদ্ধিৰ লগতে আন চৰকাৰী কৰ্মচাৰীৰ সমমৰ্যাদা দাবী তুলিছে সদৌ কাৰ্বি আংলং জিলা অংগনবাড়ী কৰ্মী সহায়িকা সন্থা তথা সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই বিগত চৰকাৰৰ দিনত আলোচনা কৰা 16 দফীয়া দাবী সনদৰ ওপৰত বৰ্তমান চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিভাগীয় কৃতপক্ষৰ হতে বিগত 2016 চনৰ আগষ্ট মাহৰ পৰা 2017 বৰ্ষৰ ভিতৰত 10 বাৰমান আলোচনা কৰিও একো সুফল নোপোৱাৰ অভিযোগ তুলিছে জুটিয়া সন্থাই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ চৰকাৰী কৰ্মচাৰীৰ সমমৰ্যাদা দিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননী বৃদ্ধি দেশৰ অন্যান্য ৰাজ্যৰ দৰে চৰকাৰৰ নিজা পুঁজিৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননী বৃদ্ধি ব্যৱস্থা কৰা অংগনবাড়ী কৰ্মী সহায়িকা চৰকাৰী কৰ্মচাৰী সমমৰ্যাদা নিদিয়া পৰ্যন্ত 60 বছৰতে অৱসৰ দিয়া বন্ধ কৰা কাৰ্বি আংলং জিলা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰা ইত্যাদি দাবী অৱলম্বিত স্মাৰক পত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ইয়াৰ প্ৰতিলিপি সমাজ কল্যাণ মন্ত্ৰীৰ লগতে বিত্ত মন্ত্ৰীলৈ প্ৰেৰণ কৰিছে উল্লেখ্য অংগনবাড়ী কৰ্মী সহায়িকাসকলে গৰ্ভৱতী মাতৃক স্বাস্থ্য শিক্ষা দিয়া প্ৰতিষেধক দিয়া প্ৰসূতিৰ যত্ন লোৱা শিশুক প্ৰতিষেধক দিয়া আদিকে ধৰি 6 বছৰৰ বয়সলৈকে শিশুসকলৰ অংগনবাড়ী কেন্দ্ৰত আনুষ্ঠানিক প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান আদি সামাজিক দায়বদ্ধ কৰ্তব্যসমূহ পালন কৰাকে ধৰি চৰকাৰৰ BLO আৰু NRC কাম কৰি বিভাগীয় কৃতপক্ষৰ লগতে চৰকাৰলৈ সেৱা আগবঢ়াই আহিছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ